Hi guys, welcome to Rima's Garden. আজি মই আপোনালোকক লগত শেয়াৰ কৰিব ওলাইছো এজোপা ফাৰ্ন যেজোপা মই বহুত দিনৰ পৰাই বিচাৰি আছিলো কিন্তু ফাৰ্নজোপা মই পোৱা নাছিলো কিন্তু মই আজি এঠাইলৈ গৈছিলো তাত পালো সেইকাৰণে মই বহুত বেছি হ্যাপি আৰু সেই ফাৰ্নজোপা আপোনালোকৰ লগত শেয়াৰ কৰিম এতিয়া তো চাই থাকক হসাকে মই আজি বহুত হ্যাপি হৈছো কাৰণ মই ইমান দিনৰ পৰা বিচাৰি আছো মই দুটা বস্তু বিচাৰি আছিলো এটা বাৰ্ড নেষ্ট ফাৰ্ন এটা বিচাৰিছিলো কিন্তু লোকেল ভেৰাইটি যেটো अवेलेबल হেতু মোৰ তাত আছে কিন্তু মই বাৰ্ড নেষ্ট ফাৰ্নটো এতিয়ালৈকে পোৱা নাই পালে মই আপোনালোকৰ লগত শেয়াৰ কৰিম তো এই জোপা এইটো পটত চাওক এই পটটো কিমান ধুনিয়া এই পটটো মই আগতে আনি থৈছিলো কিন্তু একো লগোৱা নাছিলো কিন্তু এতিয়া মই এই জোপা পাই গলো চাওক কিমান ধুনিয়া ফাৰ্ন এই জোপা চাওক পাতটো কালাৰটো কিমান ধুনিয়া আৰু ফাৰ্ন এই জোপা ফাৰ্নৰ প্ৰতি মোৰ দুৰ্বলতা বহুত আগৰ পৰাই আছিল কিন্তু পোৱা নাছিলো পাই পেলাই হ্যাপি ৰব মই দেখুৱাই আছো এটো মই এনে হুমাই থৈ দিছো এইটো চাওক ব্ল্যাক কালাৰৰ পট এটাত মই লগাইছো এজোপা মই যেতিয়া আনিছিলো তেতিয়া মই মই যেতিয়া ঘৰ আহি পালো লগে লগে মই ৰিপৰ্টিং কৰিছো এজোপা অকল কোকোপিটত লগোৱা আছিল আৰু এই ফাৰ্নজোপা অলপ কষ্টলি হয় 800 কৈছিলে কিন্তু মই 600 ত পালো ফাৰ্নজোপা আসলতে মই 800 বুলি কওঁতে মই আসলতে বাৰ্ডনেস ফাৰ্ন পাম বুলি ভাবিছিলো কিন্তু মই নাপালো তাৰ পিছত এজোপা ফাৰ্ন পাই পেলাই মই প্ৰথমতে ভাবিলো লম নে নলম তাৰ পিছত ইমান দিনৰ পৰা বিচাৰি থকা বস্তু এটা পালো যেতিয়া নুলুৱাকে আহিব নোৱাৰিলো মোক এজোপা 600 ত দিলে আৰু মোৰ আজি খুব ভাল লাগিছে আৰু ফাৰ্নৰ কেয়াৰ সকলোৱে জানে মইস লাগে সয়েল মিক্সটো চাওক কিমান ধুনিয়াকৈ মই ৰেডি কৰিছো ইয়াত আছে কোকোপিট অকমান ভাৰ্মি কম্পোষ্ট দিছো আৰু গাৰ্ডেন সয়েল আৰু বালি অকমান দিছো দি পেলাই মই মিক্সটো বনাইছো আৰু এয়া নতুন পাতু ওলাই আছে আৰু হসাকে মই আজি বহুত হ্যাপি হেতু কাৰণে মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো মোৰ এই ফাৰ্নজোপা আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন ভাল লাগিলে কমেন্ট এটা কৰি দিব এজোপা ফাৰ্ন সাধাৰণতে আমাৰ যিখিনি ফাৰ্ন মোৰ তাত বহুত কেটা ভেৰাইটিৰ ফাৰ্ন আছে মই ভাবি আছো ভিডিও বনাম কিন্তু টাইম পোৱা নাই বাকি ভেৰাইটিৰ ফাৰ্ন কেটাতকৈ এজোপা অকমান বেলেগ টাইপৰ আমাৰ যেনেকে সাইকাস পাম থাকে ঠিক তেনেকুৱাকে গ্ৰো হয় এজোপা আৰু এজোপা কিমান ডাঙৰ হ'ব মই এতিয়ালৈকে এজোপাৰ ওপৰত বহুত বেছি চোৱা নাই তো আপোনালোকৰ এজোপা ফাৰ্ন কেনেকুৱা লাগিছে জনাব মই এজোপা ভাবিছো ইনডোৰতে ৰাখিম মাজে মাজে যত নেকি ইনডাইৰেক্ট সানলাইট এটা পাই খিৰিকিৰ কাষত ৰাখিম আৰু হেতু কাৰণে মই ইয়াৰ কাৰণে এই পটটো চুজ কৰিছো এটো পট দেখাত সেৰামিক পটৰ নিচিনা এই পটটো চাওক পুৰা সেৰামিক পটৰ নিচিনা লাগে আৰু মই ইয়াত এটো এনেকে ভৰাই থৈ দিছো বৰ্তমান মই এনেকে ৰাখিম অকমান গ্ৰোথ হ'বৰ কাৰণে স্পেস আছে এটো পটত যেটোত লগাইছো হেতু চাই লওঁ তাৰ পিছত মই দৰকাৰ হলে পিছত চেঞ্জ কৰি দিম ইনডোৰত এনেকুৱা পট ৰাখিলে ভাল লাগে হেতু কাৰণে মই এটো আনি থৈছিলো কিবা জোপা লগাম বুলি লগোৱা হোৱা নাছিল তো আপোনালোকৰ এজোপা ফাৰ্ন কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু সদায় কৈ আহি আছো যদি আপোনালোকৰ মোৰ ভিডিও চাই ভাল লাগে তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে বাই বাই